हेलो एवरीवन वेलकम टू सानी बरगोहां यूट्यूब चैनल। आज नतुन एटा भिडिओले आपनालोকৰ মাজলৈ আহিছোঁ আৰু এতিয়া কেইটা বাজিছে 5টামান বাজিছে ন। তো এতিয়া মানে 6টাই বাজিলে 6টা আৰু ৰাতিয়ে হ'বলৈ হ'ল। এজনী আমাৰ ৰেখা বা আৰু মই আমি দুইজনী আজি ওলাই গৈছোঁ। ক'ত গৈছোঁ কৈ দিয়া। ৰঘুপতি চিনেমাখন চাবৰ কাৰণে মানে গৈছোঁ, কিন্তু টিকেট পাওঁ নাপাওঁ ঠিক নাই। যদিও টিকেট নাপাওঁ মানে তথাপিও এক পাক ঘূৰি আহিম বুলি আমি ওলাই গৈছোঁ। আৰু এইখিনি টাইমত ওলাই গৈ ভালো লাগে। আৰু ৰেখা বা এটা সৰু ইউটিউব চেনেল আছে মোৰ নিচিনাই, তো চবেই ছাবস্ক্ৰাইব কৰি দিব ন। নামটো আছে ৰেখা গগৈ বুলি। আৰু মোৰ ভিডিঅ'টো আগলৈ জানিবলৈ চাই থাকক কি হয় নহয়। হয়। আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ ৰেখা বা আৰু মই। মানে আমি গোটেই ৰাস্তাটো খোজকাঢ়ি আহিছোঁ, কাৰণ আজি বতৰটো খুবেই বেছি ভাল হয় নাই। বৰষুণো দিব নিদিব নাজানো, কিন্তু চিপ কৰিছে। মই ছাতিটো আনো বুলি কৈছিলোঁ, কিন্তু ৰেখা বা ক'লে কি নালাগে বুলি ক'লে, নিদিব বুলি। কিন্তু এতিয়া তেনেকুৱা লাগিছে আৰু বোলে পোহৰ পাইছে। আৰু এতিয়া আমি এনেকৈ গৈ থাকোঁ, কিমানডোখৰ পাওঁ খোজকাঢ়ি। আৰু এতিয়া আমি অভাৰব্ৰিজৰ তলত আহি আছোঁ। মানে তলেদি ওপৰ ভাগৰ ব্ৰিজখন ভাঙি দিলে ন। বেছি ওখ কাৰণে মানে বনাব বুলি কোৱা শুনিছোঁ, কিন্তু নাজানো। তো ভাঙি পেলালে। আৰু এতিয়া বৰষুণো দিছে চিপ কেনে মজা লাগিছে। তিতি এদাই হৈছে। আৰু ইয়াত লাইটিং নাই, মানে সেইকাৰণে বেছি আন্ধাৰ দেখাইছে। আৰু আপোনালোকক দেখাইছোঁ যে অভাৰব্ৰিজখন কেনেকৈ ভাঙিলে। এইখন অভাৰব্ৰিজখন ভাঙিলে। আৰু এতিয়া চব গাড়ীবোৰ এইফালে বহুত বেছি ভিৰ হৈছে মানে যাবলৈ। সেই ইটো পাৰেও গৈ আছে। ইটো পাৰো কি হেৰি এনেকুৱা আছিলে নেকি? আছিলে ন ৰাস্তা এটা। এনেকুৱা ৰাস্তা এটা আছিলে ইটো চাইডে। আৰু প্ৰায়ভাগ ফাইনেলি আমি আহি পালোহি থানা চাৰিআলি। আৰু এইফালে চব গোটেই লাইটিং এইটো চাইডে বেছি লাইটিং। এইফালে লাইটিং, এইফালে কনকলতা আঁকি থৈছে মানে ফটো। আৰু এইফালে পাহৰিলে, এইফালে গাড়ী বহুত বেছি ভিৰ। এইফালে চব গাড়ী বহুত বেছি ভিৰ দেখিলে। মানে ৰাতি আহিবলৈ সৰুলা লৈ মানে ৰাতিতে মানে আহিব পাৰি, সেইটো নেভাবিবই মানে নোৱাৰিয়ে, ইমানেই গাড়ী ভিৰ। আৰু এয়াই হ'ল থানা চাৰিআলি। এইফালে চব এক ৰাউণ্ড মাৰি দিছোঁ মই। তো চাইডে মানুহ আছে। আৰু এতিয়া আমি চিনেমা হললৈ যাম। এতিয়া টিকেট পাওঁ নাপাওঁ নাজানো, হয়নে? তো আশালৈ বহুত হেঁপাহ আশা। মানে বা যেতিয়াবা ডিউটিৰ পৰা আহিছে অকল এটা কথা কৈছে যে চিনেমা চাবলৈ যাম। অনলাইন টিকট নাপালোঁ। 10টা বজাৰ পাছত যদি পাই যাওঁ তেতিয়া আমি মানে ৰখি দিম আৰু তাত, হয়নে? তো 10টাৰ পিছত যদি আমি পাই যাওঁ বা টিকেটটো, তেতিয়া আমি ৰখি কেনে চাই আহিম। কিন্তু ৰুম আহোঁতে আমাৰ বহুত বেছি দেৰি হ'ব। তো আন্ধাৰ হৈ গৈছে মোৰ কেমেৰাটো। তো সেইটো। আৰু চিনেমাখন চবে কৈছে বহুত বেছি ভাল হৈছে বুলি, কাৰণ আপোনালোকে আহিব চাবলৈ কেনেকুৱা লাগে কি লাগে। যদি সঁচাকৈ আজি চোৱা যদি নহয় যদি হয় একো নাই বাৰু। যদি নহয় আকৌ বেলেগ দিনা অহা হ'ব আৰু 20 তাৰিখৰ পাছত তেতিয়া টিকেট পাম ন। তেতিয়া এনেকুৱা টাইমত আহি কেনেকুৱা ভাল লাগে আৰু একদম বজাৰ কৰিবলৈ আহিব লাগে। বজাৰ নকৰিলেও মুঠতে এনেই ওলাই আহিব লাগে। মনটো বহুত বেছি ভাল লাগে, ফ্ৰেছ লাগে, বহুত ভাল লাগে। মানে টেনশ্যন থাকিলেও মানে নাইকিয়া হৈ যায়, টেনশ্যন একো নাইকিয়া হৈ যায়। তো সেইকাৰণে আহিব লাগে। আৰু বহুত দিন মই ভিডিঅ' দিয়া নাই, সেইকাৰণে কাৰণ চিনেমাখন চোৱাও হ'ব। তাৰপিছত আৰু একেজনী বাহেঁতি ইয়াত ৰখি আছে অকণ পা আৰু আমাৰ বহুত বেছি লেট হৈ গ'ল, সেইকাৰণে আমি টিকেট নাপালোঁ। আৰু আজি সেইকাৰণে আমি কফি খাই ৰুমলৈ গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।